ধুনীয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈ নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু আজি কি কাৰণে গুচি গ'ল মই তাকেহে গম নাপালোঁ নিশ্চয় কৰবাত গুপ্ত আলোচনা কৰিছে অনন্ত ই তোমাৰে দেবী দেবী কিভাবে তো দেখা দিবি খালি তুমি বৈকুণ্ঠ হৈ আহিলে লক্ষ্মী আৰু নাৰায়ণৰ যুগত চৰম দৰ্শন কিন্তু আজি তাৰ পৰা কেৱল চিত্ৰ হলো আপুনি কি ভাবিছে দেৱী আজি প্ৰথম বৈকুণ্ঠপুৰী বিষ্ণুবিধি নাৰায়ণ মোক লগত নিদিয়াকৈ কলৈকো নাযায় আজি তাৰ ব্যতিক্ৰম হ'ল দেৱী মহাপ্ৰলয় আৰু কিছুদিনতে দেখিবা এই পৃথিৱী মহাপ্ৰলয় পৰি একেবাৰে ডুবি গ'ল চাৰিওফালে কেৱল পানী 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 পানীয়ে পানী আপুনি বাৰু নাৰায়ণক লগ পাইছে তাকেইতো ক'বলৈ আহিছিল গৈছিলোঁ কৈলাশলৈ তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনি একেবাৰে গুপ্ত আলোচনাত গুপ্ত আলোচনা আৰু তাত দেখিলোঁ জানা ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাগ্য পাৰ্বতী দুয়ো গুপ্ত আলোচনাত মগ্ন মহাপ্ৰলয় হ'লে কোনে কি দায়িত্ব পালন কৰিব তাক চাগে ভাগ বতৰা কৰি মই মনতে ভাবিলোঁ বিষ্ণু বা লক্ষ্মীক লগত কি হ'ব নানিলে এই কথা সঁচাই দেৱী সঁচা মিছা দেখিবা নহয় মই তাত গৈ পোৱাৰ লগে লগে ভৰালতে মোক টুটুকি আহিছে বুলি ইতিকিহে কৰিলে মই আৰু তাত এখন দেখো নহয় পোনে পোনে বৈকুণ্ঠপুৰী পালোহি দেখি আজি বিষ্ণুৱে এই কথা গোপনে ৰাখিলে গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় অৱতাৰিত হ'লো
ভীষণভাৱে অপমানিত হ'লো। শ্যামবহ তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই। তাতোতকৈ ডাঙৰ কথাটো হ'ল এই পৃথিৱীত যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ কৰি ৰাখিবলৈ মোক এই চাগে দায়িত্ব দিছে নহয় চাগে কৰি হওঁতেতো ঠিকেই ভাবিছা কিন্তু নহয় যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ কৰি ৰাখিবলৈ দিলে সৰস্বতী যিমানবোৰ জীৱ জন্তু আছে সকলোবোৰ সংগ কৰি ৰাখিবলৈ দিলে এইবাৰ চাগে বিষ্ণুৱে মোকেই দিছে নহয় চাগে বৰকি তোমাৰ মোকেই দিছে চাগে আৰু দায়িত্ব দেৱকী যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ দায়িত্ব মোক দিছে নহয় জানো বৰকি হ'ব দে পাছত কম বাৰু পাৰ্বতী এইবোৰ জ্ঞাপন কৰি ফুৰাৰ বাবেই সকলোবোৰ দুটকীয়া নাৰদ বুলি দেৱী দেৱী দুয়োৰে মনত কি যে আনন্দ সেই আলোচনা তুমি থকা হ'লে সেই আনন্দৰে ভাগ ল'ব পাৰিলা নাজানো দেৱী বিষ্ণু তোমাক প্ৰত্যাখ্যান কৰি দুখতে সৃষ্টি কিয় নতুন পাকৰি মেলিছে বিষ্ণুৰ নতুন সৃষ্টি নিমিষতে এই লাক্ষ্মী অবহেলা করার পরিণাম কি হতে পারে এই লাক্ষ্মী অবহেলা করার পরিণাম কি হতে পারে সাইডে বলছি আমরা সাক্ষী করি আমরা সাক্ষী করি আপনার অপেক্ষাতে বিষ্ণুর নতুন সৃষ্টির অঙ্কুরণ তেতিয়া বিষ্ণুৱে দিব লক্ষ্মী অৱহেলা কৰাৰ পৰিণাম কি হ'ব পাৰে চাই থকা মন্তৰ মনত পাতালৰ পাখি মই বিষ্ণুৰ
মই বিচলিত নহওঁ, বিচলিত নহওঁ। নাৰী নাৰী চিন্তাপৰায়ণ নাৰী নাৰী প্ৰেমী বিষ্ণুৰ নতুন সৃষ্টি পাওঁতে বলছি বিষ্ণুৰ নতুন সৃষ্টি মই ধ্বংস কৰি আনি বিষ্ণুৰ নতুন সৃষ্টি মই ধ্বংস কৰি আনি লাক্ষ্মী মারে দেহি ফুলি লাক্ষ্মী মারে দিহার দিহার আকাশা দোতয়াজি অকস্মাতে করিয়া সুদন এই কার্যবল করিম হদন দুঃখ সদন করা দুঃখ সদন করা উদ্দেশ্য মোর মহান পৃথিবী মহান প্রলয়ের সৃষ্টি হব চাৰিওফালে কেৱল পানী আৰু পানীহে থাকিব চাৰিওফালে পানী খোলা নাছিল আমি কেনেকৈ থাকিম পানীৰ মাজত কেনেদৰে জীয়াই থাকিম অসম্ভৱ নাছিল মই তোক বৰ দিছোঁ মই তোক বৰ দিছোঁ তই জল স্থল আকাশ পাতাল সকলোতে বিতৰণ কৰিব পাৰিছোঁ তোক মহাদেৱৰ ত্ৰিশূল আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰেও মৃত্যু ঘটাব নোৱাৰে তোৰ সৰ্বশৰীৰ মই এতিয়া কৰ্তব্যত অগ্ৰসৰ মোৰ পৰিচয় কি হব এই নামে জনসম্মান এই ঘৰ দৈত্য মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা প্ৰদান কৰিছোঁ তোৰ মুখমণ্ডল
ৰাস হ'ব অতি পূৰ্ণ সেইবাবে তোৰ ৰাস হ'ব সেইবাবে তোৰ ৰাস হ'ব পৰন্তি যা তেতিয়া ধুমুহাৰ দৰে কৰ্তব্যত অগ্ৰসৰ পুত্ৰ 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 মোৰ অপৰাধ বৰ দিবৰ পৰা ক্ষমতা নাই মই বুদ্ধি বৰ দিছোঁ সেই অপৰাধ নিচিনা পেলালে ভাল হ'ব কোনো বীৰেই হত্যা কৰিব নোৱাৰে পুত্ৰ মোক এটা বৰৰ প্ৰয়োজন হৈছে সত্য বংশবৃদ্ধিৰ কাৰণে এগৰাকী বিবাহ যোগ্য সুন্দৰী কন্যা মোক কৰাৰ পাম তই ঠিকেই কৈছ পুত্ৰ এই পৃথিৱীত ব্ৰহ্মাণ কন্যা সমান সৰস্বতীৰ সমান সুন্দৰী ৰূপৱতী আৰু গুণৱতী অন্য কোনো নাৰী নাই সৰস্বতী তই স্থলে বলে পুত্ৰ তই স্থলে বলে স্থলে বলে কিংবা কৌশলে সৰস্বতীক বিবাহ কৰিব স্থলে বলে কিংবা কৌশলে সৰস্বতীক বিবাহ কৰিব এই বিশ্ব ব্ৰহ্মাণ্ডৰ এখন সৃষ্টিকৰ্তা মোৰ দৈত্য এই সমগ্ৰ বিশ্ব মোৰ এই নিৰ্দেশত ঘূৰিব লাগিব চাৰিজন দেৱতা মত্যৰ মানৱ লাগিব ব্ৰহ্মাৰ কন্যা সৌন্দৰ্যৰাণী মোৰে কৰিব লাগিব অৰ্ধাংগিনী বঢ়িয়া বঢ়িয়া